नोंनि मुङा मा आरो सिगाङाव मा दोलोमोन आरो दिनै मा दोलोआव हाबखो? आंनि मुङा रघुनाथ बसुमतारी मोर नाम रघुनाथ बसुमतारी মই আমি বিগত 4টা বছৰ বিজেপিত আছিলো এজ এ মেম্বাৰ হিচাপে আৰু ইয়াৰ আগত আমি সবে বিপিএফৰে আছিলে বিগত আমি 15টা বছৰ বিপিএফৰ ৰাজনীতিতে জড়িত আছিলো এতিয়া আমি দেখিলো 2020ত আমি প্ৰমোদ বড়োৰ নেতৃত্বত যিটো বিটিচি এটা নতুন গঠিত হৈছে আৰু বিকাশ হৈছে আৰু শান্তি হৈছে তাৰ বাবে আমি আশাবাদী পৰৱৰ্তী নিৰ্বাচনত তেওঁৰে চৰকাৰ হ'ব তাৰ এই অৰ্থটো ৰাখি পেলাই আমি আজি আমাৰ বিভিন্ন স্তৰৰ কৰ্মী আজি যোগদান আজি 3 দিন মান আগত যোগদান কৰিছো আজি আমাক ইয়াত চৰাইবিল ব্লক কমিটি ৰিচিভ কৰিছে মই বিশেষকৈ চৰাইবিল ব্লক কমিটিৰ সভাপতি সম্পাদক আৰু আমাৰ চৰাইবিল সমষ্টিত যেটো মনোনীত প্ৰাৰ্থী আৰু আমাৰ ইউপিপিএলৰ দলৰ সাধাৰণ সম্পাদক শ্ৰী ৰাজু কুমাৰ নাৰ্জাৰী তেওঁৰ বিজয় কামনা কৰিছো আৰু দলত যোগদান কৰি আজি আমি বহুত আনন্দিত আৰু বিগত দিনত ইউপিপিএলত থাকি সমাজৰ কাম কৰাৰ কাৰণে চেষ্টা কৰিম আৰু বহুতো কাম কাজ আছে ইয়াতে কাৰণ বিগত দিন বিপিএফৰ আন্ডাৰত আছিল তাৰ কোনো কাম কাজ হোৱা নাই ডেভেলপমেন্ট হোৱা নাই কাৰণ আমাৰ ইয়াৰ নেতাবিলাকে আমাৰ বিপিএফ দলৰ মুখিয়া তেওঁ যাই অৱগত কৰিব পৰা নাই তাৰ কাৰণে ইয়াৰ ডেভেলপমেন্টটো হোৱা নাই গতিকে মই সেইটোকে আশাবাদী প্ৰমোদ বড়োৱে আমাক নিৰ্বাচনৰ পিছতে মোৰ ঘৰৰ কাষৰ সন্মুখৰ ৰাস্তাটো এমচিএলএ বিলাকৰ পাণ্ডৰ দ্বাৰা কৰিছে আৰু এটা আমাৰ মাইনৰিটি গাঁও আছে তাত সেবাত লগত ইলেকশ্যন নিৰ্বাচনৰ একদম মানে 2 মাহতে কৰিছে আৰু বহুতো বস্তু দেখিছো আমি পৰিৱৰ্তন হৈ গৈছে ৰাতি যেনেকে পিচ এটা ৰেষ্টৰ হৈছে আৰু এই পিচ ৰেষ্টৰ হোৱাটো অকল খালি বিটিচিত নহয় এইটো গোটেই পূৰ্বোত্তৰতে জনাজাত হৈ গৈছে যে বিটিচি এটা শান্তিৰ এটা জাগা হ'ল আৰু প্ৰমোদ বড়োৱে এজন আমাৰ শান্তিৰ নায়ক বুলি পৰিচিত তাৰ কাৰণে আমি প্ৰভাৱিত হৈ পেলাই আজি ইউপিপিএল দলত যোগদান কৰিলো এইখিনি মই ক'লো ধন্যবাদ মই বিজেপিত আছিলে মাইনৰিটি চেলত দলত আহিছে যে ৰাজু কুমাৰ ছাৰক শিকাবৰ কাৰণে আপোনাৰ দেখি কেনেকুৱা আপোনাৰ নিজৰ ফালৰ পৰা প্লেনিং এণ্ড পলিচি লোৱা হ'ব কিয়নো মানে আপোনাৰ আগত বিজেপি আছিলে এতিয়া সেই দলত বহুত প্লেনিং পলিচি লোৱা মানুহ আছে যে আপোনাৰ এক্সট্ৰাকে কেনেকুৱা প্লেনিং এণ্ড পলিচি লৈ কিনি ৰাজু কুমাৰ নাৰ্জাৰী ছাৰক শিকাবলৈ চেষ্টা কৰিছে আমাৰ এটা ডাটা বেছ আছে এই ডাটা বেছত আমি ষ্টাডি কৰিম কোনটো আমাৰ বুথ কমিটিত আমাৰ ফিগাৰ আছে আমাৰ তাত এই ফিগাৰটো ক'ব বিচৰা নাই সাৰ্বজনিক কৰিব বিচৰা নাই কাৰণ মই 4টা বছৰ জড়িত আছিলো সেই হিচাপে এই ডাটা বেছৰ ওপৰত কেন্দ্ৰ কৰি কাম কৰিম আৰু আমাৰ বিশেষ আৰু ক'বলৈ নাই ইউপিপিএল বহুত বহুত আধুনিক ৰাজনৈতিক দল হয় আৰু হাইলি মেকানাইজড হয় আমাৰ ৰাজু নাৰ্জাৰী আমাৰ তেওঁ নিজে ষ্ট্ৰেটেজিক তেওঁৰ ৰণনীতিকাৰ এজন নিৰ্বাচনত গতিকে ইয়াত আৰু আমি তাক বেছি আইডিয়া দিবলৈ নাই আমি আমাৰ যিটো ৰণনীতি আছে আমাৰ যিটো কায়দা কৌশল আছে আমি কেনেকৈ বুথ কমিটিৰ মানুহবিলাকক যে কেনেকৈ কনভাৰ্ট কৰিম এই বিষয়টো আমি আমাৰ পদ্ধতিত আমাৰ ষ্ট্ৰেটেজিকত কৰিম আৰু আমি সহায় কৰিম একেবাৰে গ্ৰাছ ৰুট লেভেলত আমাৰ চবৰে লগত আমাৰ এটা কানেকশ্যন আছে বিশেষকৈ মই পাৰ্চনেল মোক চবেই বড়োই হওক বা বেংগলী হওক মোক খুৰা বুলি মাতে ৰঘু কাকা বুলি চবে মাতে গতিকে মোৰ এটা ভাল এটা গ্ৰাছ ৰুট লেভেলত এটা ইণ্টিমেচি আছে মই সেইটো ইমপ্লিমেণ্ট কৰিব পাৰিম আৰু মই গাঁৱে ভূঞে চবৰে লগতে চিনাকি এনেকেই নহয় যে মই বহুত কৰিম এটা 100% আৰু মানে বেছি সংখ্যক ভোটত ৰাজু নাৰ্জাৰীক বিজয়ী কৰাৰ দায়িত্বটো আমি লৈছো ফুল গ্যাৰাণ্টেড ইয়াত বিজেপিৰ যিটো কেণ্ডিডেট দিছে এইটো বৰ প্ৰেক্টিকেল মানুহ নহয় তেওঁ এটা বিচাৰধাৰাৰ অহা মানুহ তেওঁক কোনোবা প্ৰয়োগ কৰিছে তেওঁ বেয়া ল'ৰা নহয় ভাল হয় তেওঁ খেলিব কৈছে দলে সিদ্ধান্ত গ্ৰহণ কৰিছে খেলিছে একো নাই ফেক্টৰটো এতিয়া আমাৰ কি হৈছে যেতে মানে আমাৰ এক্সিষ্টিং কেণ্ডিডেট এইটোতো বিপিএফৰ হল্টত আছে আজিলৈকে গতিকে বিপিএফে কি ৰণনীতি কৰিছে সেইটো আমি শুনিছো তেওঁলোকে এটা ৰণনীতি কৰিছে যে মানে বহুতো কথা অপপ্ৰচাৰ চলাইছে মাইনৰিটি ভোটটো ল'ব কাৰণে গতিকে সেই মাইনৰিটি বিলাকক বুজাৱাত মই নিশ্চয় সক্ষম হ'ম আৰু এইটো সমষ্টিত
মাইনৰিটি ভোট ইমান ফেক্টৰ নহয়, 7,000 অনলি। গতিকে ৰাজবংশী ভোট আমাৰ 4,000 চামথিং। গতিকে বড়ো সদায় UPPL বেছি পায়, টাউনত আহিয়ে UPPL হাৰে। কাৰণ ইয়াত জেনেৰেল ভোটাৰ বিলাক বেংগলী, যিমান মানে চহৰবাসী মানুহ আৰু ইয়াত চবে বহুতো কাৰণ আছে, বহুতো ফেক্টৰে কাম কৰে, তাৰ কাৰণে দ্বিতীয়ক ভোটদান কৰিছিল। কিন্তু যোৱা 5টা বছৰ প্ৰমোদ বড়োৰ কাৰ্যকাল দেখিলে মানুহে সন্তুষ্ট হৈছে। তাৰ কাৰণে আমিও যোগদান কৰিছো আৰু বহুত ৰাইজে সহানুভূতি আগবঢ়াব, এইটো অন্তৰৰ পৰা বনাব। মানুহ কিছু ভয় থাকে, নিৰ্বাচনত অপেনলি ঘূৰিব নোখোজে, বহুতো কাৰণ থাকে, বহুতো ফেক্টৰে কাম কৰে। আৰু মানুহবিলাকে যিবিলাক শান্তিকামী মানুহ সেইবিলাক আৰু এইবিলাক বিভ্ৰান্তিত যাব নিবিচাৰে। এইখিনি মই কলো যে আমাৰ ৰাজীৱ নাৰ্জাৰীয়ে আটাইতকৈ বেছি আমাৰ গোসাইগাঁও চাব ডিভিজনত নাম্বাৰত দেখিব তেওঁ। আৰু আমি UPPL দলৰ প্ৰধান ব্যক্তিকো আজি এই মাধ্যমৰ দ্বাৰাই মই অনুৰোধ কৰিম যে আমাৰ ৰাজীৱ নাৰ্জাৰীক ভাল এটা পদবী দিব লাগে, EM দিব লাগে। এইটোকে আশাবাদী, আমি জিকাই যোৱাটো আমাৰ দায়িত্ব।